নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আৰু এটা নতুন ভিডিঅ'লৈ। তো এইটো ভিডিঅ'ত বন্ধুসকল আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম যে আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2023ৰ কিছুমান গুৰুত্বপূৰ্ণ ডিটেইলছ। তো বন্ধুসকল মোৰ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাই থাকক। মোৰ আৰু এটা ভিডিঅ' আছে বন্ধুসকল, সেই ভিডিঅ'টো আপোনালোকে চাব পাৰে। তাতেও মই সম্পূৰ্ণ ডিটেইলছ দিছিলোঁ, কিন্তু বন্ধুসকল সময়ৰ অভাৱৰ কাৰণে এটা ভিডিঅ'তে সকলো ডিটেইলছ ক'ব নোৱাৰি, যাৰ কাৰণে মই আৰু এটা ভিডিঅ' বনাবলৈ বাধ্য হৈছোঁ। আৰু মোৰ ওচৰত বহু ধৰণৰ কমেণ্ট আহি আছে, এইটো ভিডিঅ'ত আৰু ডিটেইলছ আপোনালোকক জনাম। বলক বন্ধুসকল আপোনালোকে মোৰ লগত ভিডিঅ'টো চাই থাকক, মই আপোনালোকক সম্পূৰ্ণ দেখুৱাই যাম। তো বন্ধুসকল ইয়াতে দিয়া আছে আসাম পুলিচ কনষ্টেবলৰ যিটো ভেকেঞ্চি সেইটো গ্ৰেড 3 হয়। ইয়াতে আপোনাৰ কোৱালিফিকেশ্যন যিটো দিছে SSLC আৰু NCC চাৰ্টিফিকেট লগতে লাগিব, যিহেতু আপোনালোকে গমেই পাইছে যে এইটো গ্ৰেড 3ৰ পোষ্ট হয়। গ্ৰেড 3ৰ পোষ্টৰ কাৰণে আপোনাৰ NCCটো বাধ্যতামূলক কৰি দিয়া হৈছে, এইটো লাগিবই। আৰু গ্ৰেড 4ৰ যিবিলাক পোষ্ট আছে তাতে কোনো ধৰণৰ NCC চাৰ্টিফিকেট নালাগে। তো বন্ধুসকল এইটো বিষয়টো আপোনালোকৰ কনফিউজটো দূৰ হৈ গৈছে চাগে। তো বলক আৰু কি আছে মই দেখুৱাম আগলৈ। আপোনাৰ এইটো যিটো আপোনাৰ গ্ৰেড 3ৰ পোষ্ট হয়, ইয়াতে এজ লিমিট 18 বছৰৰ পৰা 40 বছৰ বয়সৰ সময়সীমা ধৰি দিয়া হৈছে। তো ইয়াৰ এপ্লিকেশ্যন ফিজটো নীল দেখুৱাই আছে, আৰু ষ্টাৰ্টিং ডেট হৈছে 7 জানুৱাৰীৰ পৰা, আৰু এণ্ডিং ডেট এইটো আপোনাৰ অনলাইন যিটো আবেদন কৰা আপোনাৰ অন্তিম তাৰিখ এইটো ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখ। তো আসাম পুলিচ গ্ৰেড 4 পোষ্ট আছে, সেই পোষ্টৰ কথা যদি আমি ক'বলৈ যাওঁ, ইয়াতে কুকৰ পোষ্টৰ কাৰণে আপোনাৰ ইয়াতে কি কি ক্ৰাইটেৰিয়া মেনশ্যন কৰা আছে আপোনালোকে চাব পাৰিব। চাওক ইয়াতে লিখা আছে আসাম পুলিচত 458টা পোষ্ট, ইয়াতো বেলেগ বেলেগ পোষ্ট দিয়া আছে। আৰু আসাম পুলিচৰ পোষ্ট যিবিলাক আছে তাতেও বেলেগ বেলেগ ধৰণৰ কোৱালিফিকেশ্যন মেনশ্যন আছে, বেলেগ বেলেগ ধৰণৰ আপোনাৰ ক্ৰাইটেৰিয়া তাতে দিয়া আছে। আসাম কামাণ্ডো বেটেলিয়ানৰ যিটো পোষ্ট 360টা আছে, তাতে আপোনাৰ এজ লিমিটটো বেলেগ মেনশ্যন আছে। মই তললৈ আপোনালোকক আগলৈ দেখুৱাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত। ইয়াতে DGCD আৰু CGHG আসামৰ যিটো আছে তাতে 97টা পোষ্ট আছে, আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ যিটো আছে তাতে 13টা পোষ্ট আছে। অলমষ্ট যদি আপুনি চাবলৈ যায় টোটেল পোষ্ট 928টা পোষ্ট ইয়াতে আছে। তো বন্ধুসকল ইয়াৰ যিটো এলিজিবিলিটি আৰু ক্ৰাইটেৰিয়া সেইটো আপোনাৰ ইণ্ডিয়ান চিটিজেন্স আপোনাৰ হ'ব লাগিব, আৰু লগতে আপোনাৰ অসমৰ বাসিন্দা হ'ব লাগিব। কোৱালিফিকেশ্যনটো দিছে 8ৰ পৰা SSLC লৈকে, আৰু এজ লিমিট 18 পৰা 40 বছৰ দিছে। চব বন্ধুসকল 18 পৰা 40 যিটো দিছে এইটো আসাম কামাণ্ডো বেটেলিয়ানৰ বাহিৰে যিবিলাক পোষ্ট আছে সেইবিলাক পোষ্টৰ কাৰণে 18 পৰা 40 দিয়া হৈছে, আৰু আসাম কামাণ্ডো বেটেলিয়ানছৰ যিটো পোষ্ট আছে সেইটো 18 পৰা 25 লৈকে দিয়া আছে। তো ইয়াতে আপোনালোকে কোনো কনফিউজ নহ'ব। এইটো অলপবাৰ যদি আপুনি চাই যে কোনো পোষ্টৰ কাৰণে আপোনাৰ এপ্লিকেশ্যন ফিজটো নালাগে, গতিকে আপোনালোকৰ সোনকালে কৰক, বেছি সময় নাই। এপ্লিকেশ্যন যিহেতু লাষ্ট ডেট দিয়া হৈছে ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখ দিয়া হৈছে। আৰু আসাম পুলিচ এক্সাইজ কনষ্টেবল ৰিক্ৰুটমেণ্টৰ কিছুমান ইয়াৰ বিৱৰণটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আসাম পুলিচ এক্সাইজ কনষ্টেবল ভেকেঞ্চি যিবিলাকত আছে সেইটোত 222টা পোষ্ট ইয়াতে খালী হৈ আছে। ইয়াৰ একাডেমিক যিটো এলিজিবিলিটি সেইটো দিছে আপুনি মাষ্ট বি SSLC পাছ হ'ব লাগিব, 10th ষ্টেণ্ডাৰ্ড পাছ হ'ব লাগিব। আৰু ইয়াতে এজ এলিজিবিলিটি যিটো দিছে এইটো মিনিমাম যিটো এজ আপোনাৰ 18 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম যিটো 30 বছৰ হ'ব লাগিব। তো ইয়াতে অলমষ্ট যদি আপুনি চাই বেলেগ বেলেগ পোষ্টৰ কাৰণে বেলেগ বেলেগ ধৰণৰ এজ লিমিট মেনশ্যন আছে। তো ইয়াতে এজ ৰিলেক্সেশ্যনৰ কিছুমান কথা থাকে, সেইবিলাকৰ কথা ইয়াতে আপোনালোকে চাই ল'ব। ষ্টাৰ্টিং ডেট 10 জানুৱাৰী, আৰু আবেদন কৰা অন্তিম যিটো ডেট আছে সেইটো ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখ 2023 বৰ্ষৰ। চ' বন্ধুসকল ইয়াতে চাওক ফিজিকেল কিছুমান মেজাৰমেণ্টৰ কথা ইয়াতে উল্লেখ আছে, সেই বস্তুবিলাক আপোনালোকে ভালদৰে চাই ল'ব। ইয়াতে চাওক মেলৰ কাৰণে 162, আপোনাৰ জেনেৰেল OBC MOBC আৰু SCৰ কাৰণে 162.56 চেণ্টিমিটাৰ মেলৰ কাৰণে হাইট দিয়া আছে, ফিমেলৰ কাৰণে 154.94 চেণ্টিমিটাৰ মেনশ্যন কৰা আছে। আৰু STৰ কাৰণে যদি আপুনি চাই 160.02 চেণ্টিমিটাৰ মেলৰ কাৰণে, তাৰ বিপৰীতে ফিমেলৰ কাৰণে 152.4 চেণ্টিমিটাৰ। আৰু চিষ্টৰ কথা যদি আপুনি চাই অনলি ফৰ মেন্সৰ কাৰণে আপুনি যদি চাই জেনেৰেল OBC MOBC SC আৰু STৰ কাৰণে 80 চেণ্টিমিটাৰ। আৰু ইয়াতে
STৰ কাৰণে 78 সেন্টিমিটাৰ মেলৰ কাৰণে ইয়াতে কিছুমান বস্তু দিয়া আছে যেটো কিছুমানে কনফিউজ হৈ আছে যে ৰেস কিমান দৌৰিব লাগিব কিমান হেইটোৰ কথা যদি আমি ক'বলৈ যাওঁ ইয়াতে সক ইয়াতে লিখিছে those who qualify in the PST will be subject to 3.2 কিলোমিটাৰ ৰেস to be complete within 14 minutes লিখা আছে যে 3.2 কিলোমিটাৰ আপোনাৰ দৌৰিব লাগিব আৰু হেইটো আপোনাৰ হেইটো 14 মিনিটৰ সময় আপোনাক দিয়া হ'ব 14 মিনিট ক'বলৈ গ'লে 840 সেকেন্ড আৰু লং জাম্প ইয়াতে থাকিব লং জাম্প মিনিমাম 335 সেন্টিমিটাৰ আপোনাৰ লং জাম্প দিয়া হৈছে ফিমেল ক্যান্ডিডেটৰ কাৰণে ইয়াতে 1600 মিটাৰৰ ৰান আছে এটো 8 মিনিটত কমপ্লিট কৰিব লাগিব 1600 মিটাৰ ৰান আপোনালোকে যিসকল ফিমেল ক্যান্ডিডেট আছে সেই সকলৰ কাৰণে 8 মিনিটত কমপ্লিট কৰিব লাগিব আৰু ফিমেলৰ যেটো লং জাম্প দিয়া হৈছে এটো 244 সেন্টিমিটাৰৰ লং জাম্প ইয়াতে মেনশন কৰা আছে মেডিকেল ষ্টেণ্ডাৰ্ড মেডিকেল জিপৰ এক্সামিনেশন কৰা হ'ব সেইবিলাকৰ কিছু বিৱৰণ ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব অফিচিয়েল যেটো লিংক মই ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে চাই ল'ব সো বন্ধুসকল আশা কৰিছো আপোনালোকে ভিডিওটো ভালদৰে বুজি পাইছে আৰু এই ভিডিওত যদি আপোনালোকৰ ভাল লাগি থাকে ভিডিওটো এটা লাইক মাৰি দিয়ক কমেন্ট বক্সত কমেন্ট কৰি জনাই দিয়ক ভিডিওটো কেনেকুৱা লাগিল আৰু যদি আপুনি নতুন আহি থাকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক